Hello everyone, welcome back to my YouTube channel PSSP0178. Good afternoon guys. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে। এতিয়া দুপৰীয়া 12টা পাইছে। সো দুপৰীয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰো বলক। ৰাতিও স্পেশাল আছে গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকিব। ফ্ৰেন্ডছ, আজি লাঞ্চত কি আছে বাৰু? বলকচোন চাই লওঁ। এ পৰালি মাছ মানে আজি লাঞ্চত পৰালি মাছ আছে। মই পৰালি মাছ খাই বহুত ভাল পাওঁ। কোনে বাৰু পৰালি মাছ খাই ভাল পায় কমেন্ট কৰিবলৈ নাপাহৰিব ফ্ৰেন্ডছ। আজি এবাৰ বজাৰলৈ গৈছিলে গতিকে বৰালি মাছৰ লগতে শাক পাচলি আনিছিলে। ইয়াতে লাই শাক আছে, ফুলকবি বন্ধাকবি সকলোৱে চাগে চিনি পাইছে। এয়া বৰালি মাছৰ বইল ৰেডি হৈ গৈছে খাবলৈ। কোনে বাৰু বৰালি মাছৰ বইল খাই পাইছে আৰু যিসকলে নাই খোৱা এবাৰ খাই যাব পাৰে। হেলথি হয় আৰু বহুত টেষ্টি হয় খাবলৈ। আৰু এয়া বৰালি মাছৰ বইলটো বিলাহীৰ লগত বনোৱা হৈছে। আৰু এয়া বইল নহয়, মাছৰ বেলেগ এখন আঞ্জা বনোৱা হৈছে। এইখনো খাবলৈ বহুত টেষ্টি হয়, খাই চাব পাৰে আপোনালোকে। আমাৰ লাঞ্চ কৰা হৈ গ'ল। এতিয়া আমি কি কৰিম বাৰু? ভিডিওটো চাই থাকক বলক। এয়া গোলনেমুৰ গছ হয়, ঘৰৰ বাৰীতে আছিলে। আৰু এয়া আমাৰ গোলনেমু। এই গোলনেমুখিনি আমি ভালকৈ ধুই এতিয়া শুকুৱাই ল'ব লাগিব। এতিয়া আমি ৰ'দত অকণমান শুকুৱাই লওঁ ভালকৈ। এয়া বৈয়ামকেইটা ভালকৈ শুকুৱাই লৈছোঁ। এয়া মায়ে গোলনেমু আচাৰ ভৰাই থৈছে বৈয়ামত। আৰু কেইদিনমান লাগে বাৰু আচাৰটো হ'বলৈ, গোলনেমু আচাৰ খাবলৈ কিন্তু বহুত টেষ্টি হয়। এতিয়া ৰাতি হ'ল আৰু ইয়াৰ ডিনাৰত আছে আমাৰ পনীৰ আৰু ইয়াৰ চয়াবিন আৰু ইয়াৰ আমাৰ ক্ষীৰ আৰু ইয়াৰ আমাৰ ফাইনেল থালিখন ৰেডি হৈ গ'ল। ইয়াৰ ক্ষীৰ, ইয়াৰ আমাৰ পনীৰ, ইয়াৰ চয়াবিন। ভিডিওটো যদি ভাল লাগিলে চাই তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। এতিয়ালৈ বাই বাই।